আজি মই আপোনালোকৰ লগত মোৰ মুখত থকা হালমইনা মানে পিম্পল কেনেকৈ কম কৰিলো তাৰ বিষয়ে এটা কাহিনী কম। 7 মাহ মান আগত মোৰ বহুত বেছি পিম্পল ওলাইছিলে আৰু পিম্পল ওলোৱাৰ ফলত মই দোকানত পোৱা অনলাইনত পোৱা বিভিন্ন ধৰণৰ ক্ৰীম সিৰাম আনি লগালো আৰু লগোৱাৰ ফলত মোৰ পিম্পল কমাৰ জায়গাত পিম্পল বাঢ়িবহে ধৰিলে আৰু সেই পিম্পল বাঢ়াৰ পিছত মই মনৰ দুখত মোৰ দাদা যাক আপোনালোকে দেৱত্তম অসম বুলি জানে তেওঁ সুধিলো যে দাদা মোৰ যে মুখত ইমান পিম্পল ওলাইছে কিবা এটা এনেকুৱা মেডিচিন কোৱা যিটো খালে মোৰ পিম্পল একেবাৰে নাইকিয়া হৈ যাব। দাদাই ক'লে কোনো ধৰণৰ মেডিচিন খাই পিম্পল কমাব দৰকাৰ নাই, তই আজিৰ পৰাই ইন্টাৰমিডিয়েট ফাস্টিং আৰম্ভ কৰ, ব্যায়ামটো তই কৰি আছ, আজিৰ পৰাই ইন্টাৰমিডিয়েট ফাস্টিং আৰম্ভ কৰ আৰু পানী বেছিকৈ খা। মই ক'লো দাদা ইন্টাৰমিডিয়েট ফাস্টিং বাৰু মই কৰিম, কিন্তু মোক কিবা এটা এনেকুৱা মেডিচিন লাগে, মই বাৰু ডক্টৰক দেখাই লওঁ নেকি? দাদাই ক'লে ডক্টৰক দেখাই ল, মোৰ কোনো আপত্তি নাই, কিন্তু তোৰ পইচা এনেই ৱেষ্ট যাব। মই দাদাৰ কথা নামানি মই ডক্টৰ তাত গলো, ডক্টৰ তাত গৈ 5,000 পৰা 7,000 মান টকা মই খৰচ কৰিলো, কৰি বিভিন্ন ধৰণৰ মেডিচিন টেবলেট ফেচ ৱাশ কিনিলো, লগাই মোৰ এটাও পিম্পল নকমিলে। লাষ্টত মই ভাবিলো মোৰ হাতত আৰু একো উপায় নাই, দাদাই দিয়া দিহাকেইটাই মই মানিব লাগিব। সো মই ইন্টাৰমিডিয়েট ফাস্টিং আৰম্ভ কৰিলো। ব্যায়ামটো মই সদায় কৰি আছিলো কিন্তু ফাস্টিং কৰা নাছিলো। মই ফাস্টিং কৰা আৰম্ভ কৰিলো, পানী বেছিকৈ খোৱা আৰম্ভ কৰিলো, লগতে ভালকৈ টোপনি মাৰিলো আৰু মই চেনি জাতীয় বস্তু কমকৈ খোৱা আৰম্ভ কৰিলো। আৰু তাৰ পিছত লাহে লাহে মোৰ মুখৰ পৰা এটা এটাকৈ পিম্পল কম হ'ব ধৰিলে আৰু এতিয়া চাওক মোৰ মুখত একেবাৰে পিম্পল কমি গৈছে। এটা দুটা সৰু সৰু পিম্পল এতিয়াও আছে, লগতে পিম্পলৰ দাগবিলাক আছে, কিন্তু আগতে যেনেকৈ ডাঙৰ ডাঙৰ পিম্পল উঠিছিল সেইবিলাক এতিয়া মুখত উঠা বন্ধ হৈছে। আপোনালোকৰ যাতে পইচাবিলাক এনেই ঔষধৰ নামত অপচয় নহওক তাৰ বাবে মই আজি এইটো ভিডিঅ' বনাইছো। আপুনি যদি পিম্পলৰ সমস্যাত ভুগি আছে আপুনি আজিৰ পৰাই ইন্টাৰমিডিয়েট ফাস্টিং কৰা ষ্টাৰ্ট কৰক আৰু আপুনি দেখিব আপোনাৰ ওজন হ্ৰাস হ'ব, আপোনাৰ মুখৰ পিম্পল কমিব, আপোনাৰ মুখলৈ গ্লো আহিব, আপোনাৰ চুলি ভাল হ'ব আৰু আপোনাৰ শৰীৰটো একেবাৰে সুস্থ হৈ যাব। আপোনাক যদি ইন্টাৰমিডিয়েট ফাস্টিং কেনেকৈ কৰে তাৰ ওপৰত ভিডিঅ'টো লাগে তেনেহলে কাইণ্ডলি কমেন্ট কৰি জনাব, মই মোৰ দাদাৰ ভিডিঅ' লিংকটো ইয়াত শ্বেয়াৰ কৰি দিম। আৰু এই ভিডিঅ'টো বহুত জৰুৰী, কাইণ্ডলি সকলোকে শ্বেয়াৰ কৰি দিব। থেংক ইউ।